মৰ্ণিং বন্ধুবান্ধৱীসকল আমি আজি ওলাই আছোঁ কলকাতালৈ আমাক ওলাই আহিছে দেউতা আৰু দাদা ইয়াত ব্লেংকেট লৈ লৈ পুৰা শুই আছে মানুহজনে ড্ৰাইভ কৰি আছে এয়াৰপৰ্টলৈ আহি আছে আমি এয়া আমি এয়াৰপৰ্টৰ গেটতে সোমাই আহি আছোঁ এয়া এতিয়া আমি আহি লীলাবাৰী এয়াৰপৰ্ট পালোহি এয়াৰপৰ্ট পোৱাৰ পিছত গম পালোঁ যে গেটখন এতিয়ালৈকে খোলা হোৱাই ইয়াতে ছাৰ এজনক লগ পাই সুধিলোঁ গেটখন কেতিয়া খুলিব 7 বজাত খুলিব বুলি ক'লে সেইকাৰণে আমি ইয়াতে বাহিৰত অলপ বহি ৰ'দ লৈ আছোঁ এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ আমাৰ লাগেজবোৰ এতিয়া স্কেনিং কৰি থকা হৈছে আমি এতিয়া বৰ্ডিং পাছ চলাই আছে লাইনত ৰৈ আছে আমি এতিয়া চাহ খাবলৈ কিমান ধুনীয়া ধুনীয়া দৃশ্য ইমান ধুনীয়া চাহ এয়া দেখিছেনে আইতা এগৰাকীয়ে তাল লৈ আছে আপোনালোকে দেখা পাইছে আমাৰ প্লেনখন পালেহি 9:25 তালৈ যাম আমি চাই থাকক আপোনালোকে কেনি যাবা ক'ত যাবা কিহত যাবা গাড়ীত যা বাবু কিহত যাবা আমি এতিয়া আহি আছোঁ ফ্লাইটত উঠিবৰ কাৰণে চবেই লাইন পাতি আছে আহি আছে সকলোৱে লাইন পাতি আছে এয়া আমি এতিয়া উঠিলোঁ চিট বিচাৰি বহি ল'লোঁ ভালকৈ मौसम की खराबी के कारण ये देरी हुई इस देरी से आपका जो असुविधा हुई उसके लिए मैं खेद एयरलाइंस एयर कप्तानी नीलम हेला तथा जाने का रास्ता बताने के लिए फर्श के साथ साथ लाइट स्ट्रिप्स लगी हैं अपने नजदीकी निकास को पहचानने के लिए एक पर रुक कर देखें सुरक्षा बल बांधने के लिए दोनों सिरे को सामने लाकर परस्पर जोड़कर दबाया बेल्ट खोलने के लिए बाकुल कपड़े भाग कटाकर दोनों सिरे को रख दीजिए आप सैलरी की सीट की जेबों में रखे सुरक्षा निर्देश कार्ड को पढ़ने विमान में जीवन रक्षक ऑक्सीजन उपलब्ध है धन्यवाद Your attention please would like to memorize ওলাইছে নি চকুকেইটা এনে মোক দি দিছা গৰম দিছে অঁ নাচাওঁ বুলি কৈছিলা নহয় এতিয়া ভয় লাগিছে বুলি ফাৰ্ষ্ট টাইম উঠিছোঁ ভয় লাগিব ন এইয়া আমাৰ গোটেই ধেমাজিখন আৰু লখিমপুৰখন ধেমাজিখন বহুত দূৰ আছে বাৰু লখিমপুৰখন ইয়াৰ পৰা চাই লওক ওপৰৰ পৰা গোটেইখন এটাও ষ্টেচন পোৱাহিয়ে নাই এজনী মোক লাগিলি খাবলৈ ৰেডি চাওক বস্তু বেছি নহয় বাৰু এইটো এটা বিকাজি এতিয়া এইটো এটা কেক এটা আনিছে আৰু এটা কেক আধা খালে এইটো গাইডত এইটো পানী বটল নাই আপুনি যে ইমান খাব পাৰে কি এই বিষয়ে কি ক'ব ঘৰত একো খাই আহিলোঁ বাৰু ইমান সোনকালে আহিছোঁ ঠাণ্ডা নহয় জানো কেনেকৈ গা ধুই বনাম বাৰু কেনে গোটেইখিনি খাব নাই এতিয়া আপোনাকো দিম নহয় মই ভাগৰ পাম জানো আৰম্ভ কৰি দিয়া
এয়া আমাৰ ফ্লাইটখন কলকাতা এয়াৰপৰ্টত লেণ্ডিং হৈছে। ফাইনেলি এয়া কলকাতা এয়াৰপৰ্ট পালোহি। বাহঁত আহিছে আমাক পিক আপ কৰিবলৈ। বাহঁত বাহিৰতে ৰৈ আছে আমি ইয়াত। ইমান ধুনীয়া লগ পাই গ'লি। আমি এতিয়া গাড়ীত বাহঁতৰ ৰুমলৈ আহি আছোঁ। তলেদি গাড়ী যায়, ওপৰেদি মেট্ৰ'। এইডোখৰত মেট্ৰ' ষ্টেচন হ'ব। ইমান পুৰণা ইউটিউবাৰ আছো মই কিয় চিন্তা কৰিছা মই কাঢ়িম ন ইয়াৰ পৰা ইক' পাৰ্ক আৰম্ভ হৈছে। আজি আপোনালোকক অকণমান দেখাই থৈছোঁ, পিছত এদিন ভালকৈ দেখাম বাৰু। এইটো চাইডৰ পৰা দেখা নাপায়, ৰাস্তাটো ইটোৰ চাইডত যাব লাগিব, তেতিয়াহে ভালকৈ দেখা পায়। জানুৱাৰী সময় পাৰ্কৰ ভিতৰত মানুহ বহুত মানুহ হৈছে। এইখন চাওক মিক্সাৰ গ্ৰাইণ্ডাৰ হয়। আমাৰ বাবুৱে গু গাড়ী বুলি কয়। চাওঁ বাবু, এই আমাৰ বাবুৱে মানে গু গাড়ী বুলি কয় এখন মিক্সাৰ গ্ৰাইণ্ডাৰখনক। এইটো ফেঁচা, এইটো এটা ফেঁচা। কলকাতা আহি পাই ৰুমত ভাত পানী খাই অলপ জিৰাই এতিয়া যাব ওলাইছোঁ এক্সপ্ৰেছ মল। আহক কলকাতাৰ কেনেকুৱানো কি আপোনালোককো দেখুৱাম। এয়া বা, এয়া ভাগিন। ভাগিন নমস্কাৰ ভাগিন পলালে। কৈ দিয়া কি খাবা? ইয়াত কি খাবা তুমি? ইয়াত কি খাবা? কৈ দিয়া ম'ম' খাবা? চুপ খাবা নাই? ম'ম' দিয়ক বুলি কোৱা নোকোৱা? তই লাজ কৰিছা? ইয়াত ভাগিনে ম'ম' খাব সোমাইছে, সেইকাৰণে আমি ইয়ালৈ গৈছোঁ। এয়া আমি বাবুৰ নাম লৈ চবেই ম'ম' খাব লৈছোঁ। বাবুৰ নাম আৰু কিয় লৈছা? প্ৰথমতে বাবুৱে খাম বুলি সোমাইছিলোঁ, লাষ্টত আৰু আমি বহি দিলোঁ। মুখখন দেখোন দেখাই নাই আমাৰ। দেখাইছোঁ নহয়, এয়া কলকাতাৰ প্ৰথম ম'ম' চিকাৰমণি ভূঞাৰ। কি খাই আছে আপোনালোকে? দহি ফুচকা। দহি ফুচকা কেনেকুৱা লাগিছে খাই? খাবাতে কেনে খাম? গোটেইটো উমিয়াই দিছে বা। বাবু নোখোৱা তুমি? খোৱা খোৱা খোৱা। এয়া আমি ঘূৰি আহি মোৰ ৰুম পাইছোঁহি এতিয়া। ভিডিঅ'টো চাই কমেণ্টৰ যোগেদি জনাব কেনেকুৱা লাগিলে। কাইলৈৰ পৰা আমি কলকাতাৰ বহুত জেগা ফুৰিব যাম আৰু আপোনালোককো দেখাম। মোৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টৰ যোগেদি জনাব কলকাতাখন কেনেকুৱা লাগিলে। তেতিয়াহ'লে আজিলৈ বাই বাই।